Hey guys, welcome to Janardas Vlog. Bottom মই আছো জনকপুৰ ধাম আৰু মোৰ পিছফালে দেখিছে এয়া হৈছে জানকী দেৱী মন্দিৰ। বহুত দিনৰ পৰা ভাবি আছিলো আহিম বুলি জনকপুৰখন এক্সপ্লোৰ কৰিম বুলি। তো আজিৰ এই প্ৰথম ভিডিঅটো হৈছে জানকী দেৱী মন্দিৰৰ পৰা। তো বলক ভিতৰলৈকে যাও, কি আছে দেখাবলৈ চেষ্টা কৰিম। আৰু প্ৰথমতে কৈ দিছো যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব, কাৰণ বিশেষ ইমান নাজানো। যিমানখিনি ৰিসাৰ্চ কৰিছো বা চাইছো সেইখিনিৰ ওপৰতে ক'বলৈ যাম আৰু যিমানখিনি চাবলৈ চেষ্টা কৰিম গোটেইখিনি আপোনালোকক দেখুৱাই যাম। তো লেটস ষ্টাৰ্ট দ্য ভিডিঅ'। এইখনে হৈছে মা সীতাৰ জন্মভূমি জনকপুৰ ধাম। তো ভিতৰলৈ যোৱাৰ আগতে আপোনালোকক দেখুৱাইছো ইখানে চা বহুত ডাঙৰ এৰিয়া আৰু গধূলি টাইমত বহুত বেছি ভাল লাগে। ইয়াতে লাইটিং গোটেই লাইটিং হয়। আৰু এইখিনিতে এই মোৰ বেক চাইডে এইটো দেখিছে, এইটো হৈছে লক্ষ্মণ মন্দিৰ। তো তালৈকে যাম বাৰু, কিন্তু তাৰে আগতে আমি ভিতৰৰ পৰা একবাৰ সোমাই বঢ়িয়াকৈ আহোঁ। চলো। मतलब मेन मंदिर ये है ना। ये कितना बजे खुलता है? शाम का टाइम में। तो এয়া দেখিছে মোৰ পিছফালে এইটো হৈছে মেইন মন্দিৰ, কিন্তু এতিয়া বৰ্তমান দুৱাৰখন বন্ধ আছে। এইটো খুলিব গধূলি 4টা বজাত। তথাপি আপোনালোকক মই একবাৰ বাহিৰৰ পৰা দেখাই দিওঁ গোটেইখিনি। আৰু ইয়াতে এটা মিউজিয়ামো আছে, তো মিউজিয়ামো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভাবিছক এই মেহেলটোতে সীতা মাই সৰুৰ পৰা ডাঙৰ হৈছিলে, ইয়াতে খেলিছিলে, ইয়াতে ফুৰিছিলে এই মেহেলটোত। এইটো হৈছে টিকেট কাউণ্টাৰ মিউজিয়ামৰ কাৰণে। ইয়াত দেখাইছে নেপালী কাৰেঞ্চি 15 रुपीज আৰু ইণ্ডিয়ান কাৰেঞ্চি হৈছে 10 টকা। তো আমিতো ভিতৰলৈকে সোমাম। চাওক কালচাৰেল মিউজিয়াম এণ্ড জানকী এনিমেশ্যন। আমি ভিতৰলৈকে সোমাই যাম এতিয়া। चलो यहाँ से जाना पड़ेगा ना। ये राम जो धनुष तोड़ा था उसका सीन। अच्छा, राम जो धनुष तोड़ा था उसका सीन है ना। ये शादी का टाइम का सीन है ना। शादी के बाद लिखा है ना। जानकी माँ का पप्पा वही तो राजा जनक, वही तो हम जो बोल रहे थे जिंदवा में सब लिखा है। महाराजा जी जनक जी द्वारा श्री जानकी जी लाए का हमार चलाव दे। गोद में लेके खिला रहा है। जब जन्म हुआ था ना, जानकी माता का जन्म हुआ था तो गोद में लेके खिला रहा है उसको। ये जानकी माता ये गोद में। আৰু এই মেহেলটোত চাৰিওফালে আপোনালোকে দেখা পাব পেইণ্টিং, আৰু এই পেইণ্টিংছবোৰ হৈছে মেথলি পেইণ্টিংছ। তো চাৰিওফালে এই মেহেলটোৰ এনেকুৱা পেইণ্টিং বনাই থৈ দিছে। আৰু এতিয়া গৈ আছোঁ এই মিউজিয়ামটোৰ তলৰ ভাগত, য'ত নেকি সীতামাই পিন্ধা সৰুকালৰ কাপোৰ গহনা মুকুট গোটেইখিনি থোৱা আছে। এইবোৰ যে দেখিছে গোটেই সীতামাৰ কাপোৰ হয়, আৰু সীতামাই মানে প্ৰত্যেকটো দিনতে বেলেগ বেলেগ কালাৰৰ কাপোৰ পিন্ধিছিলে। যেনে সোমবাৰে বেলেগ, মঙলবাৰে বেলেগ, বুধবাৰে বেলেগ, তেনে চব বেলেগ বেলেগকৈ এনেকৈ থোৱা আছে। शादी में पूजा में ये सब डालेंगे यूज हुआ था मतलब। তো জানকী দেৱী মন্দিৰৰ পৰা ওলাই আহিলো, আৰু এইফালে দীপেশ ভাইকটো চিনাকি কৰাই দিয়া আছিলো। আপোনালোকে বহুতে গম নাপায়, আগতে আমি একেলগে আছিলো ইণ্ডিয়াত, অসমত আমাৰ ঘৰত একেলগে আছিলো, আৰু এতিয়া বৰ্তমান নেপালৰ বাসিন্দা। क्या बोलेगा भाई? बहुत अच्छा लगा, तुम लोग इतना दिन का बाद आया मेरे से मिलने के लिए। अब मेरा तो फर्ज बनता है तुम लोग को घुरा दो फिरा दो, है कि नहीं?
और बैक टू बैक अभी ब्लॉग आते रहेगा नेपाल से फिर हम और जगह जाएंगे घूमेंगे মন্দিৰৰ পৰা ওলাই আহি আপোনালোকে দেখা পাব এইটো হৈছে মাৰৱা বুলি কয় য'ত নেকি ভগৱান ৰাম আৰু সীতা মাৰ বিয়া হৈছিলে কিন্তু এক্সাক্ট লোকেশ্যন এইটো নহয় এইটো ইয়াতে এই কাৰণে বনোৱা হৈছে যাতে মানুহৰ সুবিধা হয় চাব পাৰে নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব আৰু এতিয়া আমি গৈ আছোঁ জনকপুৰত থকা চবতকৈ ডাঙৰ মল ভাতবাটেনী মল তাৰ পৰা এটা ধুনীয়া ফেচবুকত ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ থেংক ইউ ছ' মাছ বাই বাই